নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভাইটিৰ উপনয়নৰ কিছুমান মুহূৰ্ত সংক্ষেপে আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। লগতে কিছুমান ধেমালি আৰু স্মৃতি সাঁচি ৰাখিলোঁ। সিদিনা ভালকৈ ভিডিঅ' কৰিবলৈ মই টাইম নাপালোঁ, যিহেতু ঘৰতে হয় কৰ্ম। তথাপি 2-এটা ৰিলছ বনাইছিলোঁ, এনেকৈ অলপ সংক্ষেপে আপোনালোকক দেখালোঁ। আৰু পিছত মই উপনয়নৰ ফটোবিলাক সঁচাকৈ এটা ভাল লগা মুহূৰ্ত, এটা ভাল লগা দিন। গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰিলে ভাল লাগিল হয়। তথাপি কিছুমান ফটো আছে, মই পিছৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব্ৰাহ্মণ সম্প্ৰদায়ৰ এইটো এটা মহত্বপূৰ্ণ কৰ্ম হয় আৰু কৰ্মটো যথেষ্ট দীঘলীয়া হয়। কৰ্মটো কেতিয়াবা মই ইয়াৰ ওপৰত আপোনালোকলৈ মই আলোচনা অলপ আগবঢ়াম। तुझको दिल को मेरे चैन धड़कनों में तेरे गीत है मिले हुए। क्या कहूँ कि शर्म से है लब सिले हुए। देखा एक ख्वाब तो ये सिलसिला চোৱাচোন সপোনবোৰো কি তোৰ মৰমত মৰো মৰো নমহৰাকৈ নেৰিবি। জনম জনমলৈ তোৰ পিছত ঘূৰিম।